জম্মু কাশ্মীৰত পৰ্যটকৰ হাহাকাৰ কাশ্মীৰ উপত্যকা এৰিবলৈ নিৰ্দেশনা পোৱাৰ পিছতে সকলোৱে কাশ্মীৰ এৰিবলৈ হেঁচা পৰা লগাইছে ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰো হ্ৰাস কৰিছে বিমান ভাড়া অহা 15 আগষ্টলৈ শ্ৰীনগৰৰ পৰা দিল্লীলৈ বিমান ভাড়া হ্ৰাস কৰি ৬,৭১৫ টকা নিৰ্ধাৰণ কৰিছে এয়াৰ ইণ্ডিয়াই অমৰনাথ ধামলৈ যোৱা ভক্তসকলেও ইতিমধ্যে ভ্ৰমণ সামৰি কাশ্মীৰ এৰিবলৈ আৰম্ভ কৰিছে উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশনাযোগে জম্মু কাশ্মীৰৰ পৰ্যটকসকলক শীঘ্ৰে কাশ্মীৰ উপত্যকা এৰাৰ আহ্বান জনাইছে 15 আগষ্টত উগ্ৰপন্থী গোটাঘাটৰ আশংকাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এতিয়া ততাতয়াকে কাশ্মীৰ এৰা দেখিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰ পৰ্যটকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাশ্মীৰ উপত্যকা এৰিবলৈ নিৰ্দেশনা পোৱাৰ পিছতে এতিয়া সকলোৱে কাশ্মীৰ এৰিবলৈ হেঁচাও পৰা লগাইছে আৰু ইতিমধ্যে এয়াৰ ইণ্ডিয়াইও হ্ৰাস কৰিছে বিমান ভাড়া অহা 15 আগষ্টলৈ শ্ৰীনগৰৰ পৰা দিল্লীলৈ বিমান ভাড়া হ্ৰাস কৰি ৬,৭১৫ টকা নিৰ্ধাৰণ কৰিছে এয়াৰ ইণ্ডিয়াই অমৰনাথ ধামলৈ যোৱা ভক্তসকলেও ইতিমধ্যে ভ্ৰমণ সামৰি কাশ্মীৰ এৰিবলৈ আৰম্ভ কৰিছে উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশনাযোগে জম্মু কাশ্মীৰৰ পৰ্যটকসকলক শীঘ্ৰে কাশ্মীৰ উপত্যকা এৰাৰ আহ্বান জনাইছে 15 আগষ্টত উগ্ৰপন্থী গোটাঘাটৰ আশংকাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে